ওম শান্তি। আজি মই আপোনালোকৰ লগত বৰ্তমান সমগ্ৰ বিশ্বত পৰিব্যাপ্ত শক্তিশালী এবিধ ব্যাধিৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগত জনাইছোঁ। এই ব্যাধিনো কি আপোনালোক জানিবলৈ নিশ্চয় ব্যগ্ৰ হৈ পৰিছে। এই ব্যাধি হৈছে 5 বিকাৰ: কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ। এই 5 বিকাৰে ব্যক্তি আৰু সমাজক লক্ষ্য কৰি লৈছে। সাধাৰণতে দুৰ্বল ব্যক্তি, দুৰ্বল সমাজ এওঁলোকৰ লক্ষ্য, যাতে এই ব্যক্তিসকলক তেওঁলোকে সহজে আক্ৰমণ কৰিব পাৰে। আমি কেতিয়াবা কোনোবাই বেয়া কাম কৰিলে বা অসৎ উপায় অৱলম্বন কৰিলে আমি কওঁ যে তেওঁ বিকাৰত দগ্ধ হৈ গৈছে। দগ্ধ মানে পুৰি গৈছে, বিকাৰৰ জুইত তেওঁ পুৰি ছাই হৈ গৈছে। সেই বিকাৰখিনি আঁতৰাবলৈ বহুত অসুবিধা। এই যে যিসকল বিকাৰত দগ্ধ হৈছে তেওঁলোকে কাৰ ওচৰত আত্মসমৰ্পণ কৰিছে? মই আপোনালোকক ক'বলৈ গৈছোঁ, তেখেতসকলে নিজৰ ইন্দ্ৰিয়ৰ ওচৰত আত্মসমৰ্পণ কৰিছে। তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ মনটোতকৈ ইন্দ্ৰিয়সমূহ অতি শক্তিশালী। ইন্দ্ৰিয়সমূহ সাধাৰণতে চকু, কাণ, নাক, মুখ, জিভা এইবিলাকৰ শৰীৰত অৱস্থিত, কিন্তু মনটো হ'ল আত্মাত আছে। মনটো বেলেগ আৰু ইন্দ্ৰিয়সমূহ বেলেগ। সাধাৰণ চকুকেইটাৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ ৰাখিব পৰা নাই, তেওঁলোকে জিভাখনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰা নাই, কাণৰ ওপৰত ৰাখিব পৰা নাই। তেনেহ'লে তেওঁলোক কিমান দুৰ্বল আপোনালোকে ভাবি চাওকচোন। শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থৰ, যাক সৰ্বশাস্ত্ৰ শিৰোমণি বুলি কয়, সেই গীতা গ্ৰন্থৰ ভগৱানে আমাক কৈছে যে এজনৰ চিন্তা শক্তিয়ে আন এজনৰ মনত প্ৰভাৱ পেলায়। কাৰণ মনেই মানুহৰ বন্ধনৰ কাৰণ হয়। মন এব মনুষ্যানাং কাৰণৰ বন্ধনং মুখ্যই। মনেই মানুহৰ বন্ধনৰ কাৰণ। সেইকাৰণে গীতা গ্ৰন্থৰ ভগৱানে আমাক বাৰে বাৰে কৈছে, অৰ্জুনক সম্বোধি কৈছে যে অৰ্জুন, তুমি নিজৰ মনটোক কণ্ট্ৰল কৰা, তোমাৰ মনেহে তোমাক বান্ধিছে, তুমি যুদ্ধলৈ সাজু হোৱা। আমি কেনেদৰে মনক কণ্ট্ৰল কৰিম? এই ক্ষেত্ৰত মই আপোনালোকক ক'বলৈ গৈছোঁ, আমি আধ্যাত্মিক জ্ঞান সকলোৱে নিশ্চয় ল'বই লাগিব। মই এইটো নকওঁ যে আধ্যাত্মিক জ্ঞান কোনেও লোৱা নাই। কম বেছি পৰিমাণে সকলো মানুহে আধ্যাত্মিক ভাৱাপন্ন, সকলোৱে ভগৱানক বিশ্বাস কৰে, প্ৰাৰ্থনা কৰে, মঠ মন্দিৰ মছজিদ আদিলৈ যায়, কিন্তু তাৰ মাজতো কিছুমান অলপ পাৰ্থক্য আছে। যেতিয়া আমি ভগৱানৰ প্ৰকৃত ৰূপক অন্তঃকৰণে ধ্যান কৰোঁ, তেওঁক মনত ভাবোঁ, তেওঁক আমি কি কৰোঁ, ভগৱানৰ প্ৰতি আমাৰ প্ৰেম, ভগৱানৰ প্ৰতি আমাৰ সদ্ভাৱ, ভগৱানৰ আমি যদি তেওঁক আমাৰ হৃদয়ত বান্ধি ৰাখিব পাৰোঁ, বা ঈশ্বৰ আল্লাহ গডক আমি আমাৰ মনৰ কথাখিনি জনাব পাৰোঁ, তেতিয়া নিশ্চয় আমাৰ চিন্তাধাৰা বেলেগ হৈ যাব। আমাৰ মনৰ ভাৱনাবোৰ ঈশ্বৰে ধৰি ৰাখে। আমাৰ মনৰ জুই কেনেদৰে আমি নুমাব পাৰোঁ? যোগাগ্নিয়ে, যোগৰ অগ্নি। যোগ মানে সংযোগ। যোগ হ'ল সংযোগ, আৰু যোগ হ'ল কি হ'ল? ইজনৰ লগত সিজনৰ যোগ হ'ল সংযোগ, আৰু ধ্যান যোগ হ'ল ইজনৰ লগত সিজনৰ সম্বন্ধ জোৰা লগোৱা। আমি ভগৱানৰ লগত ধ্যান যোগেৰে যদি আমাৰ মনটো জোৰা লগাওঁ, আমি তেওঁৰ লগত পিতৃ মাতৃ সখা বন্ধু সন্তান হিচাপে আমি আঁকোৱালি ল'ব পাৰোঁ, তেতিয়া আমাৰ কি হ'ব? জীৱনটোৱে সলনি হৈ যাব, আমাৰ চিন্তা চৰ্চাই সলনি হৈ যাব। আৰু কি হ'ব? সেই আধ্যাত্মিক জ্ঞান, ঈশ্বৰ সম্পৰ্কীয় জ্ঞানে আমাৰ মনক অনুশাসন কৰিব, মানে আমাক শাসন কৰিব, মনটোক শাসন কৰিবলৈ সক্ষম হ'ব। তাৰ বাহিৰে পৃথিৱীত যিমানেই ডাক্তৰ নহওক, বৈজ্ঞানিক নহওক, কোনেও মনক শাসন কৰিব নোৱাৰে। মনক নিয়ন্ত্ৰণ কৰা কোনো বিজ্ঞান এতিয়ালৈকে ওলোৱা নাই বুলি মই আপোনালোকক ক'ব খোজোঁ। সেইকাৰণে মহৰ্ষি পতঞ্জলীয়ে কৈছে, অথ যোগ অনুশাসনম। যোগ হ'ল অনুশাসন কৰা প্ৰক্ৰিয়া। যোগ বাশিষ্ঠ ৰামায়ণত কোৱা হৈছে, মন প্ৰশময়োপায় যোগ ইত্যাদি দিয়তে। মন প্ৰশমনৰ উপায় হ'ল যোগ। যোগে আমাক কি কৰে? যোগে আমাৰ আত্মাক শুদ্ধি কৰে। সেইকাৰণে সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থৰ 6 নম্বৰ অধ্যায়ৰ
11 আৰু 12 নম্বৰ শ্লোকত কোৱা হৈছে যে যোগৰ দ্বাৰাই আমি আত্মাক শুদ্ধি কৰিব পাৰোঁ, আমাক শুদ্ধ কৰিব পাৰোঁ, অশুদ্ধৰ পৰা শুদ্ধলৈ আনিব পাৰোঁ, অনৈক্যতাৰ পৰা নৈতিকতালৈ আনিব পাৰোঁ, অসতৰ পৰা সতলৈ, অন্যায়ৰ পৰা ন্যায়লৈ আমাৰ মনৰ ভাৱনাবোৰ আমি কি কৰোঁ পৰিৱৰ্তন কৰিব পাৰোঁ। আমি সেইকাৰণে মনত ঈশ্বৰাভিমুখী কৰিব লাগিব। ঈশ্বৰক অনুভৱ কৰি আমাৰ মনটো ঈশ্বৰৰ পিনলৈ আমি ধাৱমান কৰিব লাগিব। যোগাগ্নিৰে আমি প্ৰেমেৰে, ভক্তিৰে বা আত্মসমৰ্পণেৰে আমি ঈশ্বৰৰ লগত একাত্ম হ'ব লাগিব। শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থৰ দৰে আমাৰ শংকৰ মাধৱে আত্মসমৰ্পণৰ কথা কৈছে, প্ৰেমৰ কথা কৈছে, ভক্তিৰ কথা কৈছে। তাৰ বাহিৰে আমি আৰু কি কৰোঁ, আমি আমাৰ মনক সলনি কৰিব নোৱাৰোঁ। আমি নিৰন্তৰ ভাবিব লাগিব, নিয়মিতভাৱে আমি ঈশ্বৰক ধ্যান কৰিব লাগিব, নিয়মিতভাৱে তেওঁক প্ৰাৰ্থনা কৰিব লাগিব, নিয়ম নীতি মানি কৰিব লাগিব। তেতিয়া আমাৰ যি কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ আদি ৰিপুসমূহে আমাক যি অপকাৰ কৰিছে সেই ৰিপুসমূহৰ প্ৰভাৱ লাহে লাহে কমি আহিব, আমাৰ পূৰ্ব স্মৃতিত জাগৃত হ'ব। আপোনালোকে নিশ্চয় জানে আমাৰ পূৰ্ব স্মৃতি কি? মই শান্ত স্বৰূপ, মই সুখ স্বৰূপ, মই আনন্দ স্বৰূপ। যেতিয়া আমাৰ দুখ হয়, নিৰানন্দ হয়, অশান্তি হয়, তেতিয়া আমি ভাবোঁ আমি শান্তি পোৱা নাই, সুখ পোৱা নাই, আনন্দ পোৱা নাই। তাৰমানে আমাৰ মানে সুখ, শান্তি, আনন্দ বিচাৰে। এইবিলাক আমাৰ অৰিজিনেল সংস্কাৰ, পূৰ্বৰ সংস্কাৰ, যিবিলাক আমি পৃথিৱীলৈ অহাৰ আগতে সেইখিনি আমাৰ মাজত আছিল। আৰু পৃথিৱীলৈ অহাৰ পিছত আমাৰ এইবিলাক কি হ'ল, এই ৰিপুসমূহে আক্ৰমণ কৰাৰ লগে লগে সকলোবিলাক নাইকিয়া হৈ গ'ল। সেয়েহে মই আপোনালোকক ক'ব খোজোঁ, যদিহে আমি ঈশ্বৰৰ প্ৰতি পিঠি দিওঁ, তেতিয়া অসৎ আৰু দুষ্ট বুদ্ধিয়ে আমাৰ মন ঘূৰাই লৈ ফুৰিব। আমি আমাৰ মনক কণ্ট্ৰল কৰিব নোৱাৰোঁ। বাহ্যিক পৃথিৱীখনৰ ৰূপ সৌন্দৰ্যত ভুল গৈ আমি মনক এৰি দিলোঁ, মনক কণ্ট্ৰল কৰিব নোৱাৰা হ'লোঁ। সেইকাৰণে মই আকৌ এবাৰ ক'ব খোজোঁ, যোগে আমাক পৰিৱৰ্তন কৰে। আমাৰ মন কি কৰে? মনৰ সংস্কাৰ সাধন কৰে, মনৰ বেয়া ভাৱবোৰ নাইকিয়া কৰে। আমি মনৰ ভাৱনাবোৰ এৰি দিওঁ। মই আৰু এটা কথা আপোনালোকক ক'ব খোজোঁ, যদি আমি ব্ৰহ্ম মুহূৰ্তত আৰু সন্ধিয়া সময়ত, যি সময়ত আমি ভগৱানক চিন্তা কৰোঁ বা ৰাতি শুবৰ সময়ত, যদি আমাৰ মনত অহা ভাৱনাবোৰ বা বিচাৰবোৰ বা সংকল্পবোৰ আমি ভগৱানৰ এক ৰূপ কল্পনা কৰি তেওঁলৈ পঠিয়াই দিওঁ শোৱাৰ আগে আগে, ৰাতিপুৱা শুই উঠি, আৰু সেইবিলাক তেওঁক আমি মনেৰে কওঁ, টেলিপেথিৰে ক'ম যে আমাৰ এই ভাৱনাবোৰ মনলৈ আহিছে, আপুনি ভেৰিফাই কৰি দিয়ক। ভেৰিফাই মানে কি? তেওঁ ভাল বেয়া বিচাৰ কৰি দিয়ক আৰু ভালটো আমাৰ মনত সোমোৱাই দিয়ক। তেতিয়া কি হ'ব, আমাৰ মনত যদিও আমি কিবা এটা আমাৰ কাম কৰিম বুলি উগুল থুগুল লাগি আছিলে, আমাৰ মনত একেটা ভাৱে আহি থাকিব যে এইটো কৰা হ'লে ভাল আছিলে। আমি নিজৰ জীৱনৰ প্ৰমাণ পাইছোঁ। আৰু সেই যিটো ভাৱনাবোৰ আহিবলৈ ল'ব, একেটা ভাৱনাকে আহি থাকিব, তেতিয়া জানিব এইটো ভগৱানে আমাৰ সংকল্পবোৰ তেওঁক পৰীক্ষা কৰি পেলাই আমালৈ ভেৰিফাই কৰি পঠিয়াই দিলে। এইদৰে আমি কি কৰিব পাৰোঁ, আমি নিজক সংশোধন কৰিব পাৰোঁ, শুদ্ধ সংকল্প ল'ব পাৰোঁ, শক্তিশালী ভাৱনা বায়ুমণ্ডলত এৰিব পাৰোঁ, যিবিলাককো আমালৈকে ঘূৰি আহে। সেইকাৰণে শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থৰ 4ৰ্থ অধ্যায়ৰ 37 নং শ্লোকত গীতাৰ ভগৱানে কৈছে, যিদৰে ইন্ধনে বস্তু ভস্মীভূত কৰে, তেনেদৰে কি কৰে, জ্ঞানৰূপী ইন্ধনে মনৰ ভাৱনাবোৰ কি কৰে, যোগৰ অগ্নিৰে ভস্মীভূত কৰে। অৰ্থাৎ আমাৰ যিবোৰ বেয়া সংস্কাৰ, বেয়া ভাৱনা, সেইবিলাক সম্পূৰ্ণ আমাৰ মনৰ পৰা ডিলিট কৰি দি আমাৰ মনত শুদ্ধ সংস্কাৰ ভাৱনা ভৰাই দিয়ে। সেইকাৰণে মই আপোনালোকক ক'ব খোজোঁ যে ইয়াৰ আগতে মই গীতাৰ বাণীসমূহ ভগৱানৰ মধুৰ বাণী বুলি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ, আৰু এতিয়াও ক'ব খোজোঁ, গীতাৰ ভগৱানে আমাক যিখিনি জ্ঞান দিছে, বুদ্ধি দিছে, সেইখিনি যদি আমি কামত প্ৰয়োগ কৰোঁ, মই আপোনালোকক 100% গেৰাণ্টি দিব পাৰোঁ যে আমাৰ জীৱনটোৱে এটা নতুন গতি ল'ব, নতুন দিশত জীৱনটো আগুৱাই যাব।
আৰু আমি কি কৰোঁ, যিবিলাক মনত ভাবি আছোঁ আমাৰ সংকল্প, শুদ্ধ সংকল্প আৰু ভাৱনাবোৰ বাস্তৱত অতি সহজে ৰূপায়িত কৰিবলৈ সক্ষম হ'ম। আৰু আমি বিশ্ব পৰিৱৰ্তন কৰিব পাৰিম। স্বপৰিৱৰ্তন, আজি মই তেওঁক পৰিৱৰ্তন কৰিলোঁ, তেওঁ ইজনক কৰিলে, সিজনক কৰিলে, এনেদৰে গোটেই বিশ্বই পৰিৱৰ্তন হৈ যাব। সেইকাৰণে গীতাৰ ভগৱানে শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থৰ 4 নম্বৰ অধ্যায় 37 শ্লোকত আমাক কৈছে, যিদৰে প্ৰজ্বলিত অগ্নিয়ে ইন্ধন ভস্মীভূত কৰে, সেইদৰে জ্ঞানৰূপী অগ্নিয়ে সমস্ত কৰ্মক ভস্মীভূত কৰে। গীতাৰ এই জ্ঞান হৈছে যোগৰ জ্ঞান, আৰু কৰ্ম হৈছে অসৎ, অনুচিত, অন্যায় কৰা যিবোৰ কৰ্ম, সেই কৰ্ম কোৱা হৈছে। সেইকাৰণে মই গীতা গ্ৰন্থক সন্মান জনাই আপোনালোকক ক'ব খোজোঁ, আপোনালোকৰ বা আমাৰ যাৰ যেনেকুৱা সৰু ডাঙৰ বিকাৰ আছে বা আমাৰ মনৰ বেয়া ভাৱনাবোৰ আছে, সেই ভাৱনাবোৰ আমি আমাৰ ওচৰৰ কোনো ধ্যান কৰা সেৱা কেন্দ্ৰলৈ গৈ আমি ধ্যানৰ যোগেদি, যোগাগ্নিৰ জৰিয়তে এই বিকাৰবিলাক ভস্মীভূত কৰিব পাৰোঁ, আৰু আমি প্ৰত্যেকে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হ'ব, নিশ্চয় পাৰিম। আৰু ইয়াৰ দ্বাৰা ব্যক্তি সমাজৰ দুৰ্বলতাবোৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব বুলি মই আপোনালোকক ন দি ক'ব খোজোঁ। ধন্যবাদ। শান্তি।